আনি আমাৰ যে আইডেণ্টিফাই আছাম আছে সেই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ খাৰখুলিৰ বিহু মঞ্চ, য'ত গুৱাহাটীৰ প্ৰথমখন সন্মিলনী, য'ত উপস্থিত থাকিব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ লগতে, আৰু তাৰ মাজতে আমি উপস্থিত আছোঁ। আৰু আমাৰ মাজত আছে বিভিন্ন দৰ্শক মণ্ডলী আছে। আমি ইতিমধ্যে কথা পাতিব বিচাৰিম যে মই মোৰ বন্ধুসকলক মাতিছোঁ। ৰাজীৱ আছে ইতিমধ্যে, ৰাজীৱক আমি মাইক্ৰফোনটো আগবঢ়াই দিম। কেনে লাগিছে আজি বঢ়িয়া, জুবিন দাৰ প্ৰগ্ৰেম আৰু ক'বই নালাগে, মানে বঢ়িয়া আৰু বহুত এনজয় হৈছে। কৃষ্ণ আছে, কৃষ্ণ পৰা দুটা মতামত ল'ব। কৃষ্ণ সকলোৰে মৰমৰ, সকলোৰে চিনাকি কৃষ্ণ। পোনপ্ৰথমতে সকলোকে মই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি আজি গোটেইখিনি বন্ধু বহু দূৰৰ পৰা জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ মাতিছোঁ। ইতিমধ্যে মোৰ সভাপতি জিতেনকো মাতিছোঁ। কেনে লাগিছে আজি প্ৰগ্ৰামলৈ আহি? মই জুবিনৰ প্ৰগ্ৰেম আজি ফাৰ্ষ্ট চালোঁ, বৰ্তমান ভালে লাগিছে, বেয়া লগা নাই। মোটামুটি আজি ফাৰ্ষ্ট বিহু, ফাৰ্ষ্ট গতিকে চালোঁ, ভাল লাগিলে, মোটামুটি এনজয় কৰিলোঁ আৰু এনজয় হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপভোগ কৰা বিচাৰিছোঁ সকলো। আমাৰ দেৱজিৎ বৰা আহি পাইছে। কেনেকুৱা আজি? নমস্কাৰ। পোনপ্ৰথমে সমূহ ৰাইজলৈ ৰঙালী বিহুৰ আমি আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰোঁ। মোৰ সকলো বন্ধু ইয়াত আজি উপস্থিত আছে। তো মই এটি গীত, জুবিন দাৰ এটি গীত মই আপোনালোকৰ আগত পৰিৱেশন কৰিম। তো আশা কৰোঁ সকলোৱে ভাল পাব। নাহৰ পাতৰ জিলিকে মোৰ জোন খাইলা তোৰে মুখনি এই বোলো পদুম তগৰ ফুলিলে মোৰ সেৱাৰী মৰমত কপে বুকুখনি নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গৰে খবৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। ইতিমধ্যে আমাৰ এটা জনপ্ৰিয় আমাৰ ব্যক্তি এজন আহি উপস্থিত হৈছে। ইতিমধ্যে থানেশ্বৰ বড়ো, মই তেওঁকো চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ এই মজিয়াত এখেতে হৈছে ইউটিউব চেনেলৰ গৰাকী থানেশ্বৰ বড়ো। মোৰ আইডেণ্টিটি চেনেললৈ সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যেন এই বছৰটি সকলোৰে ৰঙীন জীৱন হয়, সেই তাৰে কামনা কৰিছোঁ। আৰু আজি আমাৰ ইয়াত জুবিন দা আহিব, গতিকে জুবিন দা আমি দেখুৱাই ৰাখিম। জুবিন গাৰ্গ আহি উপস্থিত হ'ব খাৰখুলিৰ এই সন্মিলনীৰ মাজলৈ। আৰু আমি কৈছোঁ আমাৰ ইতিমধ্যে দৰ্শকসকল আছে, মই এওঁলোকৰ মাজলৈ অকণমান যাব বিচাৰোঁ। এওঁলোক আছে জুবিন গাৰ্গৰ মাজলৈ আৰু বিভিন্ন ধৰণৰ মনটো প্ৰেক্টিচ কৰিয়ে আছোঁ, ভাঙি আছোঁ। নিশ্চয় তোমালোক বঢ়িয়া। পৃথকত উৰিছে নিৰাবাসল মনি কতেনো গৈ আছিলা বিচাৰি সকলোৰে হাত থাপ জুবিন গাৰ্গ ইতিমধ্যে আহি খাৰখুলিত উপস্থিত হৈছে। আৰু খাৰখুলিৰ এই মাজমজিয়াৰ পৰা আমি সকলো উপস্থিত আছোঁ। আৰু এই উপস্থিতিৰ পুত্ৰৰ নিচিনা ৰাহুল গৌতম শৰ্মা নামটো শুনিছে চাগে, বহুত গান লিখিছিল। সি বহুত অপেক্ষাৰ অন্তত আহি পাইছে। ৰাহুল মুখলৈ কয় খুব ভাল গান লিখে।